खुलुमबाय स्टुडियो आं रबिन बसुमतारी बागानपारा बियाबाव इउ पिपल दोलोनि जयनिं हाबाफारि बिजाथिलाइ गथायखांनायनि उनावबो गुबुन गुबुन दोलोनि मावथिफोरा इउ पिपल दोलोआव हाबफैदों जानो गोनां बिटिसि बिसायख'थियाव प्रमद बर' दैदेननाय इउ पिपल दोलोखौनो देरहासार खालामनानै फिन सरकाराव लाबोफिननो थाखाय गुबुन गुबुन दोलोनि मावथिफोरा सिगांबोदों नंगौ दिनै बागानपारा बियाबनि इउ पिपलनि बिजाथि खाथिराम बर'नि नुजाथिनायाव गुबुन गुबुन दोलोनि गोबां मावथिफोरा इउ पिपल दोलोआव जयनिं जादों मख'नो गोनांदि 2025 मायथाइनि बिटिसि बिसायख'थिया जानो थाखाय गेजेराव बारा सान गैलिया आरो बे बिसायख'थिनो बिजाथिलाइ गथायखांनाय हाबाफारियाबो जोबनानै थांबाय बिजाथिलाइ गथायखांनाय हाबाफारिया जोबनानै थांब्लाबो इउ पिपल दोलोनि जयनिं हाबाफारिया जोबनानै थाङाखै फिन आरोबाव दिनैबो बागानपारा बियाबाव बिपिएफ आरो बिजेपि दोलोनि सा 50 निबो बांसिन मावथिफोरा खाथिराम बर' बिथांनि नुजाथिनायाव प्रमद बर' दैदेननाय इउ पिपल दोलोआव जयनिं जादों दानिया फैदो जयनिं हाबाफारि लाखांनायनि उनाव खाथिराम बर' बिथाङा खौरांनि गेजेरजों मा फोरमायखो नोंथाङा आबुङै मिथिना लादो আজি আমি 19 টুপিয়াকে আমার 25 নং বাগানপাড়া সমষ্টির 19 টুপিয়া জয়নিং কার্যসূচীবিলাক আমার হয়ে থাকে আর এটা আমার দৈনন্দিন এটা কার্যসূচী হয় আর এই হিসাবে আজি আমি আমার বাগানপাড়া ব্লক কমিটি ইউপিপিএলৰ কাৰ্যালয়ত আমি আজি জয়নিং কৰিছোঁ ইয়াত বিজেপি আৰু বিজেপি বিপিএফৰ পৰা প্ৰায় মানে 40 জন সমৰ্থক ইয়াত মানে আজি জয়েন কৰিছে আৰু ইয়াত নিশ্চয় দেখিছো আপোনালোকেও দেখা পালে দে ইয়াত মানে যুৱশক্তি আজি যি আমাৰ এই দলত মানে যোগদান কৰিছে তেওঁলোক প্ৰায়ভাগ মানে বিজেপিৰ আছে আৰু বিপিএফৰ পৰা আছে আৰু নিশ্চয় আজি যি যোগদান এই যোগদানেৰে আমাৰ যি বাগানপাৰা সমষ্টি আৰু এই বাগানপাৰা সমষ্টিৰ আমাৰ যি ইউপিপিএল দলৰ যে এটা স্থিতি যে এটা শক্তি আৰু এই বেছি শক্তিশালী আজিৰ পৰা হৈছে আৰু নিশ্চয় পৰৱৰ্তী সময়তো বাকি থকা সময়বিলাকত আমাৰ যোগদান কাৰ্যসূচীবিলাক হৈ থাকিব আৰু আমাৰ যি ইউপিপিএল দল আমাৰ 25 নং বাগানপাৰা সমষ্টিটো আৰু অধিক মানে শক্তিশালী হ'ব ইয়াৰ পিছত তো এতিয়া মই এইটো মই তেওঁলোকৰ যি এটা স্থিতি আৰু তেওঁলোকৰ যি প্ৰাৰ্থিত্ব ৰেখাৰাণী দাস বড়ো বাইদেউ মই শ্ৰদ্ধা কৰোঁ তেখেতক বহুত আগৰ পৰা তেখেতক মানে লগ পাই আহিছিলোঁ কিন্তু আজি তাৰিখত ৰেখাৰাণী দাস বড়ো বাইদেউ দুবাৰকে আমাৰ বৰ্মা সমষ্টি প্ৰতিনিধিত্ব কৰিছিলে আৰু ইয়াত মানে দুবাৰকে মানে কেবিনেট মন্ত্ৰী আমাৰ অসম চৰকাৰত হ'ল কিন্তু তাৰ পৰৱৰ্তী যিখিনি সময় মানে বিগত আজি প্ৰায় 25 বছৰ আগৰ মানে 25 বছৰ ৰেখাৰাণী বাইদেউ আমাৰ এই বাগানপাৰা বা 25 নং বাগানপাৰা সমষ্টি বা বৰ্মা সমষ্টিত ইয়াত মানে বহুত মানুহ দেখা পোৱা নাই আৰু বহুত মানুহে যিখিনি মানে নতুন প্ৰজন্ম 25 বছৰ এই ধেমালি মানে কিবা নহয় ধেমালি কিটো গেপ যেটো কি ক'ব এইটো অসমীয়াত মানে ধেমালি গেপ নহয় মানে যি মানে 25 বছৰ ব্যৱধান আৰু ইয়াত বহুত মানে নিউ ভোটাৰ বিলাক ইয়াত আছে 25 বছৰ হোৱা যুৱক বা নিউ ভোটাৰ কি আছে ইয়াত আৰু নিশ্চয় তেওঁলোকে মানে মানি লোৱাত মানে অসুবিধা হৈছে আৰু ইয়াৰ কাৰণে আজিৰ সময়ত 25 যি মানে বিজেপিৰ যেটো টিকিট মানে ঘোষণা কৰাৰ পিছত বাগানপাৰা 25 নং বাগানপাৰা সমষ্টিৰ যি বিজেপি কৰ্মীখিনি নিশ্চয় আমাৰ লগত যোগাযোগ আছে আৰু এই হিচাপে আজি প্ৰায় মানে বিজেপিৰ মানে মানুহখিনি আমাৰ লগত যোগদান হৈছে তো আপুনি যেনেকৈ মানে পোনপটীয়া খুদিছে ময়ো যদি পোনপটীয়াকৈ যদি উত্তৰটো যদি দিয়া হয় আজিৰ সময়ত এই 25 নং বাগানপাৰা সমষ্টিৰ বিজেপিৰ যে এটা শক্তি এই শক্তি আগতকৈ মানে হাক পাইছে কি ভাষা ক'ব এইটো কি শব্দ ব্যৱহাৰ কৰে মই এইটো নাজানো কিন্তু ৰেখাৰাণী বাইদেউ ইয়াত মানে 25 বছৰে কোনেও দেখা পোৱা নাছিল জ্যেষ্ঠসকলে নামবিলাক গম পায় কিন্তু যিখিনি কনিষ্ঠসকল আছে এই কনিষ্ঠসকল কিন্তু নাম শুনিছিল যদিও মানুহখিনিক দেখা পোৱা নাছিল আজিৰ প্ৰেক্ষাপটত আমি এইটো দেখিছোঁ ইউপিপিএল এনাই নিজে শক্তিশালী আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ লগতে সমগ্ৰ বিটিআৰত প্ৰমোদ বড়ো নেতৃত্বত ইউপিপিএল শক্তিশালী আৰু আমি বাগানপাৰা সমষ্টি আগৰ পৰা আমাৰ শক্তিশালী আছে আৰু যিখিনি এই 2-3 দিনত যে এটা প্ৰেক্ষাপট ৰাজনীতি ইয়াত আৰু আমি বেছি শক্তিশালী সমষ্টিটো সময়ে ক'ব